ক'ৰবাত চেপা পাতলি মানে সৰু সৰু পুঠি মাছ পাইছে, পুঠি মাছ আৰু এটা ডাঙৰ মাছো পাইছে। তো সেইখিনি মই 2টামান জালিম আৰু 2টামান ভাজিম, সেনেকৈ আজি খাম। আমাৰ শগুনটো ই মামাৰ তাত আছিল বহুত দিন হ'ল গেলি, ই আজি মাছ পাইছে কাৰণে শুঙি আহিছে তাই। মাছৰ শুঙি আহিছে নেকি তই? হা বন্ধ পাইছা তই? কেনেকৈ বন্ধ আছে? ই পচা মুখত কি দিলে তোলা দে গাইছ, মই মাছখিনি বনাম এতিয়া, মই দেখাই আছোঁ। এইকেইটা আৰু এইকেইটা মই ভাজবৰ কাৰণে থৈ দিছোঁ। এইটো ডাঙৰ মাছটো মই এনেকৈ কাটিছোঁ আৰু এই কাণকেইখন মই খাই কিনে মস্ত ভাল পাওঁ, সেইকাৰণে এনেকৈ কাটি থৈ দিছোঁ। যোগাৰ কৰি লৈছোঁ ফাৰ্ষ্টতে, মানে কি যোগাৰ যিহেতু মই নিজে কৰিব লাগিব। যোগাৰখিনি এই নেহুৰ, আদা আৰু জলকীয়া দুটামান। গাইছ, এই মালৈটোত এনেকৈ কাৰ ঘৰত খাৰ অতাই ন, মানে কলা খাৰ। আৰু এয়া মোৰ থালি ৰেডি। ভাল লাগিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।